তেওঁ অকণ অসুবিধা হৈছে বহক বহক পাই কৰি আছোঁ ৱেলকাম দোস্তো ৱেলকাম ইউটিউব চেনেল আজি আমি পাৰ্টি কৰিম পাৰ্টি মানে কি মাছ ধৰিম উইথ কি বুলি কয় চিকেন এটা বহুত বেলেগ ধৰণে এটা চিকেন বনোৱা দেখুৱাম আজি এই পাপুৱে এতিয়া পূৰা যোগাৰ কৰিছে ময়ো লাগিম এতিয়া আমি আল্টিমেট যিমানখিনি বস্তু বজাৰ কৰিব লাগে সকলো বজাৰ কৰি হৈ গ'ল এতিয়া পাপুৱে জুই ধৰিলা জুই ধৰি পেলাই পানী গৰমাম ব্ৰইলাৰ মাংস এইটো কি পানী গৰমাই পেলাই ব্ৰইলাৰ পাখি গুচাবৰ কাৰণে পানীটো গৰমাম আচ্ছা আচ্ছা প্ৰথম সেইটো কৰিছোঁ আমি ব্ৰইলাৰ লৈ আহিলোঁ এইকেইটা চিয়'ৰ আজি এই পাৰ্টি এৰেঞ্জ কৰা জেগাটো এইটো দীঘলীপাৰ হয় বহুত ধুনীয়া প্লেচ এইখিনি পিতে ভৰি আছে সেইকাৰণে মানে কি ভাল লগা নাই যদি পিত নাথাকিলেহেঁতেন বহুত ধুনীয়া লাগিলহেঁতেন মাছ বুলি কয় মোৱা মাছ ধৰিম হোৱাই দিলে জাল পাতি হোৱাই দিলে মোৱা মাছ পূৰা লাগি যায় একদম পূৰা ভৰি আজি দেখুৱাম অলপ তাকে মোৱা মাছ কেনেকৈ ধৰিব এনেকৈ আহি পাই গ'লহি এতিয়া আমি যেতিয়া পাপুৱে মানে পাপু জাল ক'ত জাল এইখন জাল মৰালিঙি জাল আচ্ছা জেগাটো দেখুৱাই দে জেগাটো টাইম নাই এতিয়া দৌৰি যাব লাগিব চলো ব'লা এতিয়া যাম তুৰন্ত গৈ পেলাই এতিয়া জাল পাতিম আৰু আপুনি চাব মোৱা মাছ কেনেকৈ জঁপিয়াই জালৰ ওপৰতে মোৱা মাছ জঁপিয়াই থাকে সেইকাৰণে চাই থাকক এই জেগা পাই গ'লোহি এতিয়া এইটো জেগাতে হয় ব'লা এইখন হ'ল মোৱালিঙি মোৱা মাছ ইমান কমে এখন মাছলি छोटा छोटा मछली पकड़ो এই চাই লওক জাল কেনেকৈ পাতে তুমি শুনা তুমি ইটো চাইডে যাবা মই এইটো চাইডে হোৱাম এতিয়া তুমি পাতি লোৱা এতিয়া হোৱাই দিম ধম 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 মাৰি দিলে মাছ পুৰা এইটো চাইডে জঁপিয়াব পানীততো মজাই লাগে ন চাই থাকক ভিডিঅ'টো চাই থাকক ধুনীয়াকৈ মাছ কেনেকৈ লাগে এইটো চাব খালি तमाम माछ লাগিব আজি इस डंडा से मारूंगा अभी पानी में थम आगे जा এতিয়া যাম কলপাত কাটিবলৈ পাপু কলপাত পাই যাম নে এইখিনিত পাম সেইখিনিতে কলপাত আছে কলপাত অলৰেডি কাটিলোঁ কলপাত পাই গ'লোঁ এতিয়া একদম মানে বিন্দাছ এনেকুৱাকৈ মাছ পাইছোঁ আৰু নালাগে আৰু এইকেইটাতো মজা মজা খাম এইকেইটাক
কচু দি দিলে বইল আদা কি দিলে ইয়াত তুমি ইয়াত দিলোঁ কেঁচা জলকীয়া কচু আদা নহৰু আৰু মচন্দৰী পাত আচ্ছা কচু যে তাগৰা বনিছে তাগৰা দেখুৱাই দিছো অকণমান চাওঁ কচুটো মজা বনিছে হেতাখন চাওঁ হেতাখন তোমাৰ আচ্ছা বম্বু কা হেতা এটা তুমি বনাইছা ন মেড ইন চাইনিজ বম্বু অলৰেডি কচু বনাই হৈ গ'ল পাপুৱে বনাইছে এইটো বহুত খাতাৰনাককৈ বনাইছে এতিয়ালৈকে টেষ্ট কৰি চোৱা নাই এতিয়া টেষ্ট কৰিব দিম এনেকুৱা মই টেষ্ট কৰাই দিয়া তাৰপিছত আমি চিকেনত ধৰিম মজা হৈ গ'ল না চাটনি সেইটো পুখুৰীত দি পেলাই কৰি আনিলে হ'ল দে ইমান হেৰি কৰি থাকিব নালাগে বাপুৱে এই মালটো ধুনীয়া বনাইছে কোনটো এইটো টেষ্ট কৰা আকৌ এইটো একদম এক্সেলেণ্ট হ'ব কণী বিলাহী নাপালা জুন্দা ফেভাৰিট বস্তু জুন্দা কিবা এটা কোৱা আকৌ এইটো এইটো হেৰি খাই হেৰি হয় খানা এনেকুৱা মুকলি পথাৰত ধুনীয়া লাগে ধুনীয়া লাগে এইবিলাক এইটো আমাৰ নেচাৰেল অসমীয়া প্ৰিয় খাদ্য বস্তু দেই এইটো কি খাই আছে কচু কচু আৰু মোৱা মাছ কচু কিহৰ কাৰণে ভাল লাগে বাৰু মানে কি কাম কৰে এইটো বহুত হিমোগ্ল'বিন আৰু পুৰা এইটো এনাৰ্জি আৰু তেজৰ বহুত আছে তেজৰ কাৰণে ভাল তেজৰ কাৰণে প্ৰথম কিন্তু হাই প্ৰেছাৰ মানুহত কচু আৰু এইটো বেয়া কচু কুচিয়া হাই প্ৰেছাৰ মানুহ থাকে খাব নালাগে এতিয়া মাছ ফ্ৰাই কৰি আছোঁ ডিপ বয় ফ্ৰাই কৰি আছোঁ এতিয়া আইটেম ধেৰ আজি খোৱাতে বল এইবিলাক কিন্তু কিনি অনা নাই এইবিলাক আমাৰ ঘৰৰ হয় আৰু ইয়াত মাছটো ইয়াতে মাৰিছোঁ ইয়াতে ইয়াতে ধৰিলোঁ আপুনি দেখিছে 10 মিনিটৰ আগত 10 মিনিটৰ কাৰণে জাল পাতিছোঁ তাতে ধৰিছোঁ এতিয়া ডাইৰেক্ট ইয়াতে বাচিছোঁ আৰু এতিয়া ফ্ৰাই কৰিছোঁ अभी दिखाऊंगा कच्चा मछली कैसे खाएगा कैसा माছ অকণ বেয়া বেয়া লাগিছে তেওঁ খাই দিম কেঁচা মাছ খাম নি কেঁচা মাছ এইটো কি আচ্ছা টাং মুৰ্গী কা টাং এইটো কেঁচা মাছ খাই দিলে সেইকণ খাই দিব লাগিব মানি মনে অকণমান খাই দিওঁ আচ্ছা লিভাৰ কাচ্চা লিভাৰ এইটো কাঁচা লিভাৰ মুৰ্গী এই নিমখ খালে এই মায়ে খালে মৰিলোঁ এইটো হ'ল হালধি গুড়ি হালধি গুড়ি ইয়াত হালধি গুড়ি আনিলে ন ময়ো আনিছিলোঁ বাছ হৈ যাব 45 40 প্লাছ আউট হৈ 40 প্লাছ দি আছে মাইলেজ এতিয়া চিকেনটো কি বুলি কয় কাঠ খৰি অঙঠাৰ ওপৰত সেকা হ'ব ইয়াৰ টেষ্টটোতো জানেই আৰু কেনেকৈ খাতাৰনাক হ'ব এইটো বহুত ডেঞ্জাৰ জেগা হৈ গ'ল কাৰণ বতাহটো বেছি সেইটো কাৰণে অকণমান প্ৰব্লেম হ'ব কিন্তু তেওঁ নেৰিছোঁ আজি এতিয়া বিলাহী দিম আমি জুইত দিয়ক 6টামান দিলেই হ'ব পাপু হৈ আছেনে এতিয়া দিম বিলাহীখিনি জুইত
বিলাহী দিম জুইত এইখিনি হৈ যাব ইয়াৰ লগত চাটনি হ'ব চাটনিটো এইটো হৈ গৈছে পাক্কা এতিয়া হ'ব এটা চাটনি এইটো বিলাহীটো এইটো হ'ল পুৰা বিলাহী সেইটো গুচাই পেলাই তাত পিটিকিবা টেষ্ট কেনেকুৱা এইটো কোৱা এইটো বঢ়িয়া টেষ্টি হয় এইটো ফাৰ্ষ্ট টাইম এইটো ফাৰ্ষ্ট টাইম নহয় মই খাই থাকোঁ খাইছা ন আগতে মই পুৰি লওঁ বিলাহী পুৰি পেলাই ঠাণ্ডা ভাতৰ লগততো পৰীয়া ভাতৰ লগত কি মিলাই দিবা ইয়াত তোমাৰ আছে গোটেই চালাড এইটো চালাড আছে পিঁয়াজ আছে আদা আছে বঙালী মেমেধু ধনিয়া পাত কেঁচা জলকীয়া ইয়াৰ লগত মানে কি প্ৰেছ কৰি পেলাই একেলগে হাতে প্ৰেছ কৰিবা হাতে মেচিনটো নাই নেচাৰেল হ'ব কিন্তু মই তেওঁ হাত ধুই আহিছোঁ দেই কিন্তু এইটো ফ্ৰাই কৰিব নালাগে নহ'লে কি অভাৰ হ'ব নেকি অভাৰ হ'ব বেছি ধনিয়া পাত দিলেও মানে তোমাৰ তিতিকি ভাতটো আহি যাব নিমখ নিমখ ক'ত আছে ঐ নিমখ কোনটো মিঠাতেল আমাৰ ঘৰুৱা তেলটোৱে বাৰু সৰিয়হৰ তেল এইটো ঘৰৰ সৰিয়হৰ তেল হয় হয় সোৱাদটো তেতিয়া অকণমান বেছিকৈ হয় বাৰু এইটো আহি গ'ল চিকেন ইধৰ চাটনি বনি আছে চিকেনটো হৈ গৈছে এতিয়া উলিয়াই পেলাই লেলা থোৱা অলৰেডি বনি গ'ল চিকেন চাটনিটো কৰা চাটনিটো ৰখিব নোৱাৰিলে এতিয়া আমাৰ খোৱা সময় হৈ গৈছে এতিয়া আমি ধুনীয়াকৈ বহিম চাটনিটো আধা দি দিয়া তুমি চাটনি ল'লা জানো ৰেডি হৈ আছোঁ খাবলৈ মই খাই দিওঁ অকণমান পিছত চুবাওঁ এইটো চিকেন ফ্ৰাই বনাবৰ কাৰণে এইটো ৰেডি কৰি আছে চিকেন আমাৰ গাঁওখিনি ফ'ল' কৰি তোৰ যাব মন নগ'ল জানো জলদি আহক এতিয়া আমাৰ অলৰেডি ভাত হৈ গ'ল এতিয়া কি বনাই আছ চিকেন ফ্ৰাই হৈ আছে এতিয়া চিকেন হোৱাৰ পিছত আমি খাম এতিয়া আমাৰ খানা কমপ্লিট হৈ গৈছে আৰু বনি আছে চিকেন ফ্ৰাই বতাহ নাথাকেতো বেলেগ কথা কাৰণ দীঘলী পাৰৰ কাৰণে এই জেগাটো বহুত খোলা এৰিয়া হয় আৰু সেইকাৰণে বতাহটো বেছি এতিয়া আমি সৰু পিচ কৰি পেলাই প্লেনিং নহয় আমাৰ একচুৱেলি প্লেনিং নাই এইটো খানা অচানক হৈছে আহিছে নেকি মোৰ সন্দেহ কিবা চাব আহিছে বাচ্চাটা আহি গ'ল বাচ্চাটা বহক ড্ৰাই ফ্ৰাই পাৰ্টি এনজয় কৰক এতিয়া মাংস বাঢ়ি আছে সকলোকে মাংস বাঢ়ি আছে আৰু এতিয়া ভাত খাম আৰু এতিয়া আমাৰ পাৰ্টি কমপ্লিট হৈ যাব অলৰেডি আমাৰ এতিয়া খানা হৈ গ'ল জোনদা কেনেকুৱা লাগিছে এতিয়া মস্তি লাগিছে চব এভৰিথিং ধুনীয়া আছে ব্ৰইলাৰটো আমাৰ এটা তন্দুৰী হ'ল এতিয়া ধুনীয়া ড্ৰাই ফ্ৰাই গ্ৰেভি টাইপৰ হয় বনোৱা মানুহজন এজন মেনু কেনেকুৱা লাগিছে মজা লাগিছে বহুত ধুনীয়া বনাইছে মজা বাবুদা ভাল লাগিছে কিন্তু অকণমান জোল অকণ লাগিছিলে জোল অকণ লাগিছিল ন জোল আহি যাব একো নাই জোল আছে কেহি চাওক ছাৰ বাচ্চাটা কেনেকুৱা লাগিছে
তোমালোকে বহুত ভাল কৰিছা হয় আগলৈ আৰু ধুনীয়া কৰিবলৈ চেষ্টা কৰা হয় হয় ঠিক আছে এনেকুৱা খানা আৰু বনি থাকিব আমি যেতিয়া তেতিয়া খাম কিন্তু কেতিয়া খাওঁ আমি নিজেই নাজানো কিন্তু এইটো আনন'ন কি বুলি কয় আমাৰ খানা হয় ইয়াকতো মাতি মাতি ভাগৰি গ'লোঁ কিন্তু তেওঁ এতিয়া আহি পাইছে লাষ্ট টাইম মানে একদম পূৰা লাষ্ট টাইমত আহি পাইছে ঠিক আছে নে পাপু এইটো আমাৰ হ'ল আমাৰ ব্লগৰ হিৰো সকলো সময়তে চাব ভাল লাগে পিচ খাই দেখুৱাই দিয়া বেয়া হ'লে কমেণ্ট কৰিব এটা কামোৰ